যে আমাক হত্যা কৰিব নেকি হয় হ'ব পাৰে আপোনাক শুৱাৰ পাটিত হত্যা কৰি থৈ যাব পাৰে আপুনি যদি মূৰটো তললৈ কৰি দিয়ে মূৰ তললৈ কৰিবৰ সময় নহয় এতিয়া মূৰ ওপৰলৈ উঠাওক হত্যা কৰে তাক লগালগ শ্বুট কৰক আৰু যে প্ৰমাণিত হ'লে লগালগ নহ'লে ফাঁচি দিয়ক আমি কেতিয়া শুৱাৰ পৰা উঠিম আমি এতিয়াও শুই আছোঁ নেকি আপোনালোক এতিয়াও শুই আছে নেকি চাব শুৱা পাটিতে হত্যা কৰি থৈ যাব মনত ৰাখিব এতিয়া শুৱাৰ সময় নহয় অসমীয়া জাগিবৰ সময় হ'ল ৱেক আপ বিচনাৰ পাটিত যাতে কোনোবাই হত্যা নকৰেহি সেই কথা মনত ৰাখিব দেখিছে নহয় এক মাহত কেইটা ঘটনা সংঘটিত হৈ গ'ল হাজোত হ'ল মৰিণীত হ'ল গুৱাহাটী নুনমাটিত দেখিছে মই আগতো কেইবাটাও ভিডিঅ'ত মই কৈছোঁ অসমীয়া জাতি জাগিব হ'ল কিন্তু কি হ'ব কোনো কাম নুশুনে যদি কোনোবা এটা অসমীয়া কোনোবা এটা ল'ৰাই যদি চিঞৰি অসমীয়া জাতিৰ পক্ষে মাতে তাক কি ক'ব কিছুমানে ভাবিব ই ভাইৰেল হ'বৰ কাৰণে চিঞৰিছে ফেমাছ হ'বৰ কাৰণে চিঞৰিছে এতিয়া গম পাইছে নহয় আমাৰ এনেবিলাক আমাৰ চিন্তা চৰ্চাৰ কাৰণে আমাৰ ঘৰৰ মাজত ভাইৰ মাজত আমাৰ কাজিয়া হোৱাৰ কাৰণে আমাৰ মাজত যে অসমীয়া জাতিৰ মাজত যে হিংসা ভাৱ আছে ন সেইটো কাৰণে কেতিয়াবা চাব অসমীয়া জাতি নাইকিয়া হৈ যাব হিষ্ট্ৰী হ'ব মই ক'লোঁ কি ত্ৰিপুৰাত এতিয়া যেনেকৈ ত্ৰিপুৰাবাসীৰ কোনো ৰাজত্ব নাই ঠিক অসমীয়াৰ ৰাজত্ব নোহোৱা হৈ যাব যাতে সেই ঘটনাটো নহয় সেইটো যাতে কোনো কাৰণতে তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি নহয় সেইকাৰণে আমি চিঞৰিবই লাগিব আমি মঞ্চ পাতিবই লাগিব প্ৰত্যেকজন অসমীয়া একগোট হ'বই লাগিব মঞ্চত উঠি চিঞৰিব লাগিব যে অসমত অসমীয়াৰ ৰাজত্ব চলিব মই কোনো জাতি কোনো ধৰ্মক লৈ ক'বলৈ বিচৰা নাই কিন্তু এই যি মানুহৰ হিউমেনিটি বুলি কয় যিটো মানৱীয়তা সেইটো ক'ত গ'ল সেই মানুহৰ মানৱীয়তাটো হেৰাই গ'ল মই আগৰ এটা ভিডিঅ'ত কৈছিলোঁ মানুহ মৰাটো এটা উৎসৱ হৈ গৈছে মেলালৈ পৰিণত হৈ গৈছে আপুনি সাধাৰণ এটা ভুল কৰক আপোনাৰ ঘৰৰ ভিতৰত খুচি হত্যা কৰি থৈ যাব এইটো কিয় হ'বলৈ পাইছে কি কাৰণে হ'বলৈ পাইছে এইটো কি সদায় চলি যাব ভৱিষ্যতে চলি যাব আমাৰ কি সিকিউৰিটি নাই নেকি অসমীয়া জাতিৰ সিকিউৰিটি নাই নেকি আমি ক'ৰবাত ওলাই গ'লে আমি শংকা ভাৱ মনত লৈ যাব লাগিব যে আমাক হত্যা কৰিব নেকি হয় হ'ব পাৰে আপোনাক শুৱাৰ পাটিত হত্যা কৰি থৈ যাব পাৰে আপুনি যদি মূৰটো তললৈ কৰি দিয়ে মূৰ তললৈ কৰিবৰ সময় নহয় এতিয়া মূৰ ওপৰলৈ উঠাওক উচ্চস্বৰ চিঞৰক যে অসমীয়া জাতি কাৰো তলতীয়া নহয় অতি সোনকালে হাৰ মানি যোৱা বিধৰ জাতি নহয় ই হ'ল এক পৰাক্ৰম মনত ৰাখিব আমি এতিয়া জাগিবৰ হ'ল আমাৰ প্ৰব্লেম কি জানেনে আমি অসমীয়াৰ মাজতে আমাৰ ভেদভাৱ আছে ভাইৰ মাজতে ভেদভাৱ আছে অসমীয়া জাতিটো অসমীয়াৰ কোনোবা এটা ল'ৰাই যদি কিবা এটা ভাল কাম কৰে নহয় তাক হিংসা কৰিবলৈ তাক কয় সি এইবিলাক কাম কৰিবৰ কাৰণে সি ফেমাছ হ'বৰ কাৰণে চিঞৰিছে সি ফেমাছ হ'বৰ কাৰণে এইবোৰ কাম কৰিছে কিন্তু সেই অসমীয়া ল'ৰাটোক ওপৰলৈ উঠি যাবলৈ নিদিয়ে নিজৰ জাতিটোৱে দবাই থৈ দিয়ে তাৰ ফলত কিডাল হৈছে একো লাভ নাই হোৱা আমাৰ লষ্ট আমি যদি প্ৰত্যেকজনেই ঘৰৰ ভিতৰত সোমাই থাকি মোবাইলত চাই টিভিত চাই যদি চাকো আমুকক অসমীয়া ল'ৰা হত্যা কৰিলে আমুকক হানিকুচি হত্যা কৰিলে এনেকৈ থাকিলে কেতিয়াও অসমীয়া জাতিটো ৰক্ষা নপৰে মই কৈ থলোঁ প্ৰত্যেকজন অসমীয়া ঘৰৰ পৰা ওলাই আহক মাৰিলে হত্যা কৰিলে তাৰ ফটো তুলি চাকি এগছ জ্বলালে মালা পিন্ধাই দিলে সেইটোৱে আমাৰ কাম নেকি যে আমি এনেকৈ কৰি যাম আৰু প্ৰত্যেক মৰি যাব আমি চাকি জ্বলাই যাম আমি মালা পিন্ধাই যাম কি আমাৰ সিকিউৰিটি আমি নিজে নল'ম নেকি কি আমাৰ সিকিউৰিটি কোনে দিব আমাৰ সিকিউৰিটি আমি নিজেই সজাগ হ'ব লাগিব আনলৈ বাট চাব নালাগিব অসমীয়া জাতিটো একগোট হ'ব লাগিব তেতিয়াহে অসমীয়া জাতি ৰক্ষা পৰিব নহ'লে হিষ্ট্ৰী হৈ যাব মই ক'লোঁ কি বুৰঞ্জী হৈ যাব যে অসমত অসমীয়া জাতি এটা আছিলে এতিয়া নাই সেইটো হ'ব বিচাৰিছে নেকি সেইটো হ'বলৈ কেতিয়াও নিদিওঁ আৰু আপোনালোকো নিদিব ঘৰৰ ভিতৰত সোমাই থকাৰ সময় নহয় জাগিত হওক সজাগ হওক অসমীয়া জাতিক ৰক্ষা কৰিবৰ হ'ল মই চৰকাৰলৈ এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এই যিটো আমাৰ ন্যায় পোৱাৰ ছিষ্টেম এই ন্যায় পোৱাৰ ছিষ্টেমটো সহজলভ্য কৰি দিয়ক এতিয়াও কেইবাটা পৰিয়ালে ন্যায় পোৱা নাই তাৰ ফলত কি হৈছে দেখিছে ন ইটোৰ পিছত ইটো হত্যাকাণ্ড আপোনালোকে এনেকুৱা এখন আইন প্ৰস্তুত কৰক য'ত নেকি মানুহটোক হত্যা কৰাটো দূৰেই কথা তাক চুবলৈও ভয় কৰে তেনেকুৱা এখন আইন প্ৰস্তুত কৰক শ্বুট কৰি দিয়ক নহ'লে ফাঁচি দিয়ক যদি সি প্ৰমাণিত হয়
এনেকৈ যদি আমি জেলৰ ভিতৰত ভৰাই থওঁ 6 মাহ 7 মাহৰ পিছত ওলাই আহিব একেই কাম কৰিব আৰু লাষ্টত একেই হৈ আছে মই ভাবোঁ চৰকাৰে এই ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া প্ৰয়োজন হৈছে কাৰণ এতিয়া পাৱাৰ চৰকাৰৰ হৈছে আৰু আমাৰ হৈছে চৰকাৰো এই পক্ষত মাতিব লাগিব আইন এখন বনাব লাগিব যে এনেকৈ যদি অসমীয়া জাতিটোক যদি শেষ কৰি গৈ থাকে তেন্তে কি হ'ব এবাৰ ভাবি চাইছেনে মই ভাবোঁ চৰকাৰে অতি সোনকালে এনেকুৱা এখন আইন প্ৰস্তুত কৰক য'ত নেকি ন্যায় পোৱা সহজলভ্য হয় যদি কোনোবাই হত্যা কৰে তাক লগালগ শ্বুট কৰক আৰু যে প্ৰমাণিত হ'লে লগালগ নহ'লে ফাঁচি দিয়ক বছ এইবিলাক কাম কৰিলেহে আমি কিন্তু অসমীয়া জাতিটো ৰক্ষা পাম নহ'লে অসমীয়া জাতিটো দৌৰাই বিচনাত পেলাই লৈ হত্যা কৰিব মই ক'লোঁ কি দৌৰাই হত্যা কৰিব শুৱাপাতিতে হত্যা কৰি থৈ যাব আপুনি কোনো গমেই নাপাব মনত ৰাখিব প্লিজ মুঠতে আমি সজাগ খবৰ হ'ল ঘৰৰ ভিতৰত থাকি আবদ্ধ থাকি ঘৰত মোবাইল চাই টিভি চাই আমুকত হত্যাকাণ্ড হ'ল চকু উজাৰি কমেণ্ট দি কানি প্লানি কোনো প্ৰফিট নহয় এনেকুৱা হত্যাকাণ্ড হৈ যাব যদি আমি প্ৰত্যেকজন ঘৰৰ ভিতৰত আবদ্ধ থাকোঁ আমি ইউনিটি আমি একতা হ'ব লাগিব তেতিয়াহে আমি জাতিটো ৰক্ষা কৰিব পাৰোঁ নিজৰ জাতিটোক বচাবলৈ আমি একতা হ'বই লাগিব আৰু নিজৰ মাজতে কেতিয়াও হিংসা কাজিয়া নানিব প্লিজ এইবিলাক কৰিবলৈ এৰি দিয়ক অসমীয়াৰ জাতি মান অস্তিত্ব অসমীয়া ভৱিষ্যত আমাৰ হাতত য়েছ আমাৰ হাতত আছে মনত ৰাখিব যদি মোৰ কওঁতে কিবা ভুল হৈছে তেন্তে প্লিজ কমেণ্ট ছেকশ্যনত জনাব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰক অন্ততঃ শ্বেয়াৰ কৰক 2-3জন মানুহৰ হ'লেও মোৰ এই ভিডিঅ'টোৰ দ্বাৰা এনকাৰেজমেণ্ট হ'ব উৎসাহিত হ'ব শ্বেয়াৰ কৰিবলৈ সংকোচ নকৰিব যদি আপুনি এজন অসমীয়া হয় শ্বেয়াৰ কৰক প্লিজ যাতে আমি ঘৰৰ ভিতৰতে আবদ্ধ নাথাকোঁ আমাক যাতে ঘৰৰ ভিতৰতে কোনো হানি কিছু হত্যা কৰিব নোৱাৰে আমাক চেলুট দিব লাগিব আমাক দেখিলে চেলুট প্লিজ